Hello guys, good morning. मैं नेहा चौटन and welcome to Neha's one another vlog. Happy Kartik Sankranti. সকলোলে কাৰ্তিক সংক্ৰান্তিৰ শুভেচ্ছা থাকিল। আজি যেহেতু কাৰ্তিক সংক্ৰান্তি তো সেইটো কাৰণে আমাৰ নিয়মত আজি আমি একচুৱেলি আমাৰ মানে বেংগলী সকলোৰ একে নহয় নিয়মবোৰ। আমাৰ যিটো নিয়ম সেইটো কৈছোঁ। আমাৰ নিয়মত আজি এটা দাইল বনায় য'ত কেৱল অকল চব্জি থাকে, অকল মানে ঢেৰ চব্জি থাকে। যিমান বেছি চব্জি হয় সিমান ভাল। তো সেইটো দি এটা দাইল বনায় যিটো গাৰুৰ দাইল বুলি কোৱা হয়। তো সেইকাৰণে আজি কাৰ্তিক সংক্ৰান্তিৰ দিনটোক মানে আমাৰ বেংগলীবোৰে গাৰু সংক্ৰান্তি বুলি কয়। চবে নহয়, খুব মানে এনেকুৱা আছে, চবৰ নিয়ম বেলেগ বেলেগ হয়। তো আমাৰ নিয়মত তেনেকৈ লক্ষীমাৰ মূৰ্তি আনিছে যিহেতু কালি লক্ষী পূজা, কালি আছে আৰু পৰহি আছে। তো কালি আমি পূজা নিদিওঁ, পৰহিয়ে দিম। মই আপোনালোকক দেখাওঁ বলক। এতিয়া মই ঘৰৰ কাম কৰি আছিলোঁ, ঘৰৰ কামবোৰ শেষ কৰি আজি আমাৰ ঘৰত কেৱল চব্জি আৰু চব্জি, ইমানেই বেছি চব্জি আছে। সেইকেইটা চব্জিকেইটা মই কাটিব বহিব লাগিব। ইয়াত মই দেখাইছোঁ আপোনালোকক। ইয়াত চব্জি, এইটো আমাৰ নিজৰ গছৰ হয়, এইটো কচুটো আমাৰ বাৰীৰে হয়। আৰু ইয়াত দুই ধৰণৰ দাইল আছে, এটা ৰহৰ দাইল বুলি কয় আৰু এটা কি দাইল বুলি কয় এইটো মই ঠিক ক'ব নোৱাৰিছোঁ। পাপাই কৈছিলে কালি, মই বাট পাহৰি গ'লোঁ। আৰু ইয়াত ইয়াত আছে চব্জি এয়া, আৰু দেখাইছোঁ বলক। ইয়াতো 2 বাস্কেট চব্জি থোৱা আছে। তো এই চব্জিখিনি মই কাটিবলৈ বহিব লাগিব, কিন্তু তাতো আকৌ নিয়ম আছে। মোৰ ডিঙিটো বহি আছে। তাতো আকৌ নিয়ম আছে যে চব্জিখিনি কাটি গা চা ধুই ঘৰত সোমাব লাগিব। সেইকাৰণে ঘৰৰ যিমান কামবোৰ আছে সেইবোৰ কৰিহে চব্জি কাটিব বহিব লাগিব। এই চব্জিখিনি কাটোতে 2 ঘণ্টামান লাগি যাব কমচে কম। মই অকলে কাটিম যিহেতু, তো 2 ঘণ্টাৰ লাগি যাব। কাটি মেলি ডাঙৰ এটা চচপেন বা ডেকত বনাব লাগিব দাইলটো। আৰু সেই দাইলটো মানে বিভিন্ন ধৰণৰ দাইল দিয়া হ'ব। আৰু তাত একো তেল চেল মানে ব্যৱহাৰ কৰা নহ'ব। কেৱল তেলে নহয়, আমি যিটো নৰ্মেলি দাইল পূৰণ দিওঁ সেইটো পূৰণ দিয়া নহ'ব। আৰু এইটো মানে বইল দাইল হিচাপে খোৱা হয়। আজিৰ দিনটো আমাৰ এইটোহে খোৱা হ'ব। এতিয়া মই কাটিব বহিম। মই গামলাবোৰ ওলাব লাগিব। চব্জি কাটোতে মই দেখুওৱা ট্ৰাই কৰিম আপোনালোকক। গামলাকেইটা ক'ত থৈছে চাব লাগিব। পাপাৰ ৰুমত আছে চাগে। কথা পাতোতে মোৰ প্ৰব্লেম হৈছে। আচ্ছা ডাঙৰ চচপেন আছে, চচপেনত বনাব লাগিব। কাৰণ ককা যিহেতু ঘৰত নাই বৰ্তমান, মানে ককা গৈছে সোণাৰী নিজৰ ছোৱালীৰ ঘৰত পূজা ফুৰিবলৈ গৈছিলে। তো কালি পূজাৰ পাছত আহিব চাগে ককা। তো সেইটো কাৰণে সিটো ঘৰত তলা মৰা আছে, তাত ডাঙৰ ডেক আছে। তাত মানে সকলো ডাঙৰ ডাঙৰ বাচন বৰ্তনবোৰ আছে, যিবোৰ এতিয়া বৰ্তমান মোৰ ওচৰত এভেইলেবল নাই। তো সেইটো কাৰণে ডাঙৰ যিটো চচপেন দেখিছে সেই চচপেনটোতে মই বনাব লাগিব আজি। গেছত বনাবলৈ অলপ প্ৰব্লেম হ'ব। চাওঁ, ভাইটি উঠক, ভাইটি উঠি যদি কিবা এটা ব্যৱস্থা কৰি দিব পাৰে কৰিব, চৌকা ঠৌকাৰ। কাৰণ ইটো ঘৰত যোৱাটো পচিবল নহয় এতিয়া। মই বৰ্তমান চব্জি লৈ বহিছোঁ কাটিবলৈ। সেই এইকেইটা চব্জি কাটিবলৈ বহুত টাইম লাগিব। আৰু এইটো হৈছে ভগৱানৰ মানে পূজাৰ থালি হয়, য'ত এটা এটা চব্জি কাটি চব্জিৰ আগটো ইয়াত থ'ব লাগিব আৰু পূজাত দিব লাগিব। সেইটো কাৰণে ইয়াত থোৱা আছে নিয়ম। এইকেইটা কাটি এতিয়া মই গান শুনি কাটিম বাৰু। কাটি মেলি আপোনালোকক দেখাম দেই। কি চিনেমেটিক কথা ইয়াত চৌকা বনিছে, ভাইটিয়ে বনাই দিলে, য'ত মই দালি বহাই থৈছোঁ। এতিয়ালৈকে মানে পানী গৰম হৈ আছে, বহা নাই। আৰু ইফালে মই ভাত বহাই থৈছোঁহি, চব্জিকেইটা ইয়াত বাহিৰত আনি থৈছোঁ। আৰু এইফালে আজি বনিব শাক, আৰু শাকো কাটি থৈছোঁ।
তো ইয়াত মই ভাত বহাই থৈছোঁ খাবলৈ, ভাত আৰু ইয়াত মই শাক বনাম। আৰু এইফালে গৰম হৈ আছে পানী, চাই থাকক। মই আৰু ভাইটিয়ে বহি বাহিৰত বনাই আছোঁ দাইল। মই বনাই আছোঁ, তুমি নাই বনোৱা। অথনিৰ পৰা মই ইয়াতে বহি আছোঁ, তুমি ভিতৰত বহি আছিলা ফেনৰ তলত। বনাইছোঁতো মই ন, সি অকল চৌকা বনালে, চৌকাটো জুই দি আছে। এয়া দাইলটো হৈ আছে লাহে লাহে, দাইল দি দিলোঁ মই পানীত। তো দাইলটো বইল হৈ গ'লে চব্জিখিনি দি দিম। আমাৰ দাইল লাহে লাহে বনি আছে আৰু অলপ সময় লাগিব বনি যাব, তাৰপিছত আমি খাম। এতিয়া গধূলি হৈ আহিলে, সেইটো কাৰণে মই পূজা দিবলৈ পূজা ঘৰত সোমাইছিলোঁহি। তো পূজা দিলোঁ, এতিয়া চাকি জ্বলাম, কাৰণ আজি যিহেতু কাতি বিহু, তো সেইটো কাৰণে চাকি জ্বলাম। ঘৰতে চাকি দিম, আমাৰ খেতি বাতি নাই, সেইকাৰণে আমি ঘৰতে আমাৰ বাৰীতে চাকি দিম। ইয়াত মই চাকি জ্বলাবলৈ আহিছোঁ এতিয়া, এয়া চাকি জ্বলাম। অলপ তেলটো বেছি হৈ গ'লগৈ, একো নাই, জ্বলাই লওঁ দেই, ৰ'ব। ইয়াত মই আলু দি পিচি থৈছোঁ, তো এইটো আমি কাইলৈ গা ধুম। আমাৰ নিয়মত মানে পাছৰ দিনাখন হালধিৰে গা ধুব লাগে। তো এইটো মই গোটেই ৰাতি পঢ়ি থৈ দিম। ইয়াত হালধি আছে, তেতেলী আছে, আৰু আছে মিঠাতেল আৰু দুবৰি বন দি থোৱা আছে।